হৈছে আপোনাৰ IMC মাছ, আপোনাৰ ৰৌ মিৰ্কা মাছৰ ইমান ৰিস্ক নাই, আৰু তেলাপিয়া মাছৰ ইমান ৰিস্ক নাই, ভিয়েটনামী কাৱৈ মাছৰ ইমান ৰিস্ক নাই। ইয়াৰ ভিতৰত কোনটো মাছৰ কিমান খৰচ হ'ব আৰু কি কি বেমাৰ আজাৰ হ'ব, এইখিনি আমি আলোচনা কৰিম। যিবিলাক মাছ নেকি আপোনাৰ এই ৰিস্ক থকা মাছৰ ভিতৰত আছে কেটফিছ মাছ, আপোনাৰ শিঙি আছে, মাগুৰ আছে, তাৰ ভিতৰত আপোনাৰ পাব মাছ আছে, গুলচা টেঙৰা আছে, শিঙৰা মাছ আছে, তৰাবামী আছে। এইবিলাক মাছ কি হয় আপোনাৰ অকণমান ৰিস্ক থকা মাছ। এই ৰিস্ক থকা মাছ কি আপুনি নতুন ফাৰ্মাৰ হিচাপে আপুনি ফাৰ্মিং কৰিব পাৰিব নেকি? ইয়াৰ ভিতৰতো এটা সুবিধা আছে। আসসালামু আলাইকুম, আসাম ফিছ হেডছৰ পৰা মই ফাৰুকুদ্দৌলা সকলো দৰ্শকক স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ'খন আৰম্ভ কৰিব বিচাৰিছোঁ। আজিৰ আমাৰ ভিডিঅ'খনৰ মূল টপিক হ'ব, আপুনি যদি নতুনকৈ মাছৰ ফাৰ্মিং কৰিব বিচাৰিছে, নতুন ফাৰ্মাৰ হিচাপে আপোনাৰ কি কি ধৰণৰ মাছৰ ফাৰ্মিং কৰিলে আপোনাৰ ভাল হ'ব আৰু কি কি ধৰণৰ মাছৰ ফাৰ্মিং কৰিলে আপোনাৰ ইমান ভাল নহ'ব, সেই বিষয়ে আমি আলোচনা কৰিম। এনেকুৱা ধৰণৰ মাছ আছে, ৰিস্ক আছে, আৰু ৰিস্ক থকা মাছ আৰু ৰিস্ক নথকা মাছ, এই বিষয়ে আমি আলোচনা কৰিম। আপুনি আমাৰ এইখন ভিডিঅ'ৰ লগত থাকিব, ভিডিঅ'খন চাই থাকক। লগত ভিডিঅ'খন আৰম্ভ কৰোঁ। প্ৰথমতে আমি আলোচনা কৰিম ৰিস্ক নথকা মাছসমূহৰ বিষয়ে। ৰিস্ক নথকা মাছ হৈছে আপোনাৰ IMC মাছ, আপোনাৰ ৰৌ মিৰ্কা মাছৰ ইমান ৰিস্ক নাই, আৰু তেলাপিয়া মাছৰ ইমান ৰিস্ক নাই। এই কেইটা মাছ আপুনি ৰিস্ক নথকা মাছ হিচাপে আপুনি মাছৰ ফাৰ্মিং কৰিব পাৰিব। ইয়াৰ ভিতৰত আৰু এটা মাছ আছে কাৱৈ মাছ, ভিয়েটনামী কাৱৈ মাছৰ ইমান ৰিস্ক নাই। ইয়াৰ ভিতৰত কোনটো মাছৰ কিমান খৰচ হ'ব আৰু কি কি বেমাৰ আজাৰ হ'ব, এইখিনি আমি আলোচনা কৰিম। ধৰক ৰৌ মিৰ্কা মাছৰ আপুনি ফাৰ্মিং কৰি আছে, ৰৌ মিৰ্কা মাছৰ ইমান বেমাৰ আজাৰ নাই। ৰৌ মিৰ্কা মাছৰ যদি ফাৰ্মিং কৰে বেমাৰ আজাৰ নহয় বুলি ক'ব পাৰে, আৰু তেলাপিয়া মাছৰো ইমান বেমাৰ আজাৰ নাই। কাৱৈ মাছৰ অকণমান হয়তো বেমাৰ আজাৰ হ'ব পাৰে। কাৱৈ মাছ কিয় বেমাৰ আজাৰ হয়? কাৱৈ মাছ আপোনাৰ এটা পুখুৰীত আপোনাৰ হাই ডেঞ্চিটি যেতিয়া নেকি আপুনি মাছৰ ফাৰ্মিং কৰিব কৰাৰ সময়ত কি হয়, পানী বহুত মোটা হৈ যায়। পানী যেতিয়া নেকি মোটা হৈ যায়, এই পানী মোটা হৈ গ'লে কি হয়, মাছৰ বেমাৰ ইমান এনেকুৱা ধৰণৰ বেমাৰ নহয় যে মাছ মৰি যাব, কিবা হ'ব। মাছ মৰাৰ কোনো বেমাৰ নহয়, কিন্তু কি হয়, দানাটো আপুনি খুৱাব, দানা খাব, কিন্তু মাছৰ গ্ৰ'থ নহ'ব। পানীটো যেতিয়া মোটা হয়, দানা মাছে খাব ঠিকেই আছে, প্ৰ'টিন ঠিক আছে, চব ফালে ঠিক আছে, কিন্তু মাছৰ গ্ৰ'থ ইমান নহয়। পানীটো পাতলা থাকিলে মাছৰ গ্ৰ'থ 100% হয়। এইটো আমাৰ মানে এটা বেয়া দিশ আছে। এতিয়া কথা হৈছে কি, এই কাৱৈ মাছৰ ফাৰ্মিং যদি কৰে, পানীটো আপুনি চেঞ্জ কৰিব নেকি? আপোনাৰ চেঞ্জ কৰিব সুবিধা নাই, কিন্তু সুবিধা নাথাকিলেও আপুনি মাছৰ ফাৰ্মিং কৰিব পাৰিব। ইয়াত মেডিচিন কেইটামান আছে, মেডিচিন কেইটামান আপুনি ইউজ কৰিব লাগিব। মেডিচিন ইউজ কৰিলে কি হয়, মাছৰ পানীটো আপোনাৰ ফটফটীয়া হৈ যায়। ফটফটীয়া হোৱাৰ পিছত মাছৰ গ্ৰ'থটো আৰামত মানে ধুনীয়াকৈ হৈ থাকে। আৰু ৰৌ মিৰ্কা মাছৰ কোনো বেমাৰ নাই বুলি কৈছিলোঁ, কিন্তু ইয়াৰ ভিতৰতো বেছিকৈ যদি ঘনকৈ মাছ দিয়ে, তেতিয়াহ'লে মাছৰ মলমূত্ৰ যিটো ত্যাগ কৰাৰ ফলত কি হয়, মাটিটো বেয়া হয়, লেতেৰা হোৱাৰ পিছত গেছ হৈ মাছ মৰাৰ সম্ভাৱনা থাকে। সেইটো কাৰণে ইয়াৰো আপোনাৰ এটা চলিউশ্যন আছে। গেছ মুক্ত ৰাখিবৰ কাৰণে মেডিচিন ইউজ কৰিব লাগিব। সেই মেডিচিনসমূহ আপোনালোকক হয়তো লাষ্টতে আমি কৈ দিম কি কি মেডিচিন দিব লাগে। এই মেডিচিন দিলে কি হয়, মাছৰ গেছ নহয়, আৰু বেছি ঘনত থাকে মাছ আপুনি ফাৰ্মিং কৰিব পাৰিব। নতুন ফাৰ্মাৰ হিচাপে আপুনি এইখিনি কৰিব লাগিব। আৰু যদি এই তেলাপিয়া মাছ কৰে, তেলাপিয়া মাছ আমাৰ অসমত ইমান জনপ্ৰিয় নহয়। অসমত তেলাপিয়া মাছ মানুহে খাই কম, ৰেট কম, সেইটো এটা আপোনাৰ বেয়া দিশ আছে। তেলাপিয়া মাছ কৰিব নালাগে। তেলাপিয়া মাছ কৰিলে হয়তো বজাৰত মাৰ্কেটত দাম নাপাব, তেতিয়া আপোনাৰ লছৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে। এইখিনি হয়তো বুজি পাইছে। আৰু যিবিলাক মাছ নেকি আপোনাৰ এই ৰিস্ক থকা মাছৰ ভিতৰত আছে কেটফিছ মাছ, আপোনাৰ শিঙি আছে, মাগুৰ আছে, তাৰ ভিতৰত আপোনাৰ পাব মাছ আছে, গুলচা টেঙৰা আছে, শিঙৰা মাছ আছে, তৰাবামী আছে। এইবিলাক মাছ কি হয়, আপোনাৰ অকণমান ৰিস্ক থকা মাছ। এই ৰিস্ক থকা মাছ কি আপুনি নতুন ফাৰ্মাৰ হিচাপে আপুনি ফাৰ্মিং কৰিব পাৰিব নেকি? ইয়াৰ ভিতৰতো এটা সুবিধা আছে। এই সুবিধা মানে কি, আপুনি যদি ৰিস্ক থকা মাছ, কেটফিছ মাছ আপুনি ফাৰ্মিং কৰে, শিঙি মাগুৰ মাছ ফাৰ্মিং কৰে, পাব গুলচা ফাৰ্মিং কৰে, তেতিয়াহে আপোনাৰ যিকোনো অভিজ্ঞ মানুহৰ পৰা আপুনি ট্ৰেইনিং প্ৰাপ্ত হ'ব লাগিব। মানে আপুনি ট্ৰেইনিং কৰে বা নকৰে, কিন্তু ফোনত হ'লেও আপুনি যোগাযোগ ৰাখিব লাগিব, আৰু আপুনি ট্ৰেইনিঙৰ এটা ভিতৰত দি আপুনি ফাৰ্মিং কৰিব লাগিব। ট্ৰেইনিং মোটামুটি আপোনাৰ ট্ৰেইনিং লাগিবই। এইটো আৰু কেটফিছ আপোনাৰ ৰৌ মিৰ্কা মাছ আৰু কেটফিছ মাছ, ইয়াৰ ভিতৰত পাৰ্থক্য এটা আছে। এইটো আপোনাৰ কোনো ধৰণেই ৰৌ মিৰ্কা মাছৰ লগত শিঙি মাগুৰ মাছ নিমিলে। মানে শিঙি মাগুৰ মাছে ৰাতি আহাৰ খায়, ৰৌ মিৰ্কা মাছ আপোনাৰ দিনত আহাৰ খায়, এইটো এটা পাৰ্থক্য আছে। আৰু আপোনাৰ শিঙি মাগুৰ মাছ আপোনাৰ লেতেৰা পানী হ'লেও
অকণমান পানীটো বেয়া হৈ গ'লেও সিহঁতে জীয়াই থাকিব পাৰে। আৰু শিঙি ৰৌ মিৰিকা মাছ আপোনাৰ ফটফটীয়া পানীত ৰাখিব লাগে। আপোনাৰ চবফালে আপোনাৰ আনমেল আছে। এই আনমেল থকাৰ কাৰণে কি হয়, আপোনাৰ ব্যতিক্ৰমী এটা মাছ যিহেতু অকণমান ৰিক্স হয়। এই ৰিক্স কিয় হয়, যদি আপুনি বেছিকৈ মাছ দিয়ে পুখুৰীত, শিঙি মাগুৰ মাছ বেছিকৈ হাই ডেঞ্চিটিত পুহিব পৰা যায়, মানে অকণমান জেগাত বেছি মাছ পুহিব পৰা যায়। য'ত নেকি ৰৌ মিৰিকা মাছ আপোনাৰ 1 বিঘা এটা পুখুৰীত 10 কুইণ্টেল আপুনি হাৰ্ভেষ্টিং কৰিব পাৰিব। তাত আপুনি শিঙি মাগুৰ কাৱৈ এইবিলাক মাছ আপোনাৰ পাভ গুলচা এইবিলাক মাছ আপুনি কমচে কম 1 বিঘা এটা জেগাত 30ৰ পৰা 40 কুইণ্টেল 50 কুইণ্টেল মাছ আপুনি হাৰ্ভেষ্টিং কৰিব পাৰিব। এইটো এটা প্লাছ পইণ্ট আছে। যিহেতু আপুনি কম সময়ৰ ভিতৰত বেছি টকা ইনকাম কৰিব যদি বিচাৰে, তেতিয়াহ'লে আপুনি কেটফিছ মাছ ফাৰ্মিং কৰিব। আৰু আপোনাৰ লগত আছোঁ, আপোনালোকে যদি আমাৰ ফ'ল' কৰে আৰু আমাৰ ভিডিঅ'বিলাক এটাৰ পিছত এটা চাই থাকে, তেতিয়াহ'লে হয়তো বহুতখিনি শিকিব পাৰিব। আৰু এইখিনি শিকাৰ পিছতো যদি নহয়, আমাৰ লগত কণ্টেক্ট কৰিব, আমি ধুনীয়াকৈ বুজাই দিম, আপোনালোকে নোট কৰি ল'ব। আৰু যদি তেনেকুৱাও নহয়, আপুনি বিশ্বাস নকৰে যে এনেকুৱা হয় নে নহয়, তেতিয়াহ'লে আমাৰ ঘৰত আহিব, আহি পেলাই আপুনি বহি লৈ আহিব, নোট কৰি ধুনীয়াকৈ লৈ যাব, কোনটো মাছৰ কি অসুবিধা আছে, কি সুবিধা আছে, আৰু কোনটো মাছৰ কাৰণে কি মেডিচিন লাগে, গোটেইখিনি আপোনাক ট্ৰেইনিং মানে আপোনাক কৰাই দিম, গোটেইখিনি আপোনাক শিকাই দিম। আপুনি নোট কৰি লৈ এইটো আপুনি মুখস্থ কৰি ল'ব। তাৰপিছত আপুনি আৰামত নতুন ফাৰ্মাৰ হ'লেও আপুনি ফাৰ্মিং কৰিব পাৰিব। এতিয়া কথাটো হৈছে কি, আপুনি ৰৌ মিৰিকা মাছ ফাৰ্মিং কৰিব না কেটফিছ মাছ ফাৰ্মিং কৰিব, শিঙি মাগুৰ কাৱৈ এইবিলাক কৰিব, এইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া ধৰক অসমৰ ভিতৰত বহুত ফাৰ্মাৰ আছে, মাছৰ ফাৰ্মাৰ, পুৰণা ফাৰ্মাৰ, নতুন ফাৰ্মাৰ হ'ব গৈ আছে। সেইবিলাক মানুহে ৰৌ মিৰিকা মাছৰ ফাৰ্মিং কৰি আছে। চবেই যদি আমি ৰৌ মিৰিকা মাছৰ ফাৰ্মিং কৰোঁ, এনেই বজাৰত মাৰ্কেট আপোনাৰ ৰৌ মিৰিকা মাছৰ ইমান নাই। কমচে কম আপোনাৰ 1 কেজি মাছ যদি আমি বনাবলৈ যাওঁ, 100 টকামান খৰচ হৈ যায়, 110 টকা খৰচ হৈ যায়। 100 টকা খৰচ কৰি 110 টকা 20 টকা খৰচ কৰি 150 টকা মাৰ্কেটত আমি মাছ হ'লচেল দিবলগীয়া হয়। আমাৰ ইমান প্ৰফিট নহয়। আৰু যদি শিঙি মাগুৰ এইবিলাক মাছ, আপোনাৰ পাভ গুলচা এইবিলাক মাছ আপুনি ফাৰ্মিং কৰে, শিঙি মাছ আপুনি যিমান ডাউন বজাৰত থাকক 400 টকা আপুনি বিক্ৰী কৰিব পাৰিব। আৰু 400 টকা বিক্ৰী কৰিলে 300 টকা আৰামত আপোনাৰ প্ৰফিট হয়। 100 টকা বা 110 টকামান খৰচ হয় শিঙি মাছৰ ক্ষেত্ৰত। আৰু মাগুৰ মাছৰ ক্ষেত্ৰত খৰচ হয় আপোনাৰ 1 কেজি মাছ বনাওঁতে 150 টকামান খৰচ হয়। এতিয়া কি ৰেট আছে, হয়তো আপোনালোকৰ আগত বজাৰ আছে, আপোনালোকে চাই ল'ব কোনটো মাছৰ কিমান ৰেট আছে মাৰ্কেটত। যিবিলাক মাছৰ মানে ৰেট আছে, সেইবিলাক মাছ আপুনি ফাৰ্মিং কৰাটো আপোনাৰ কাৰণে বেছি ভাল হ'ব। কাৰণ কম সময়ত বেছি টকা উপাৰ্জন কৰিব লাগে। আৰু যদি পাভ মাছ ফাৰ্মিং কৰে, তেতিয়াহ'লে পাভ মাছৰ ইমানেই খৰচ হ'ব, 110 টকা 20 টকা বা 150 টকাৰ ওপৰত খৰচ নহয় 1 কেজি মাছ বনাওঁতে। এতিয়া পাভ মাছ মাৰ্কেটত কিমান ৰেট আছে, হয়তো আপোনালোকে যদি নাজানে, বজাৰ মাৰ্কেটত গৈ পেলাই চাই ল'ব। 1000 টকাৰ তলত কোনো পাভ মাছ মাৰ্কেটত দাম নাই, হ'লচেল 1000 টকাৰ ওপৰত আছে। আৰু গুলচা মাছৰো তেনেকুৱা 1000, 1200, 900, 1100, 1200 তেনেকাৰ ভিতৰত আপোনাৰ গুলচা মাছৰ হ'লচেল মাৰ্কেট হয়। গুলচা মাছৰ ক্ষেত্ৰত কি হয়, আপোনাৰ 1 কেজি মাছ বনাওঁতে 120 টকামান বা 30 টকামানেই খৰচ হয়, মানে 1 কেজি মাছ বনাওঁতে হাৰ্ভেষ্টিঙৰ সময়লৈকে। এইখিনি হয়তো বুজি পাইছে। এতিয়া আপুনি কি মাছ পুহিব, আমাক কমেণ্ট কৰিও জনাব পাৰে আৰু ফোন কৰি জনাব পাৰে। স্ক্ৰীণত ফোন নম্বৰটো দিয়া হৈছে, আপুনি স্ক্ৰীণৰ পৰা ফোন নম্বৰটো লৈ যোগাযোগ কৰিব। আমি আপোনালোকৰ আগত অকণমান দুখিত। তাৰ কাৰণটো হৈছে কি, আমি সময়মতে ভিডিঅ' আপলোড কৰিব নোৱাৰোঁ। আপোনালোকে আমাক বহুত ফ'ল' কৰে, বহুত ভাল পায়, কিন্তু আমি লজ্জিত হৈছোঁ, মানে সময়মতে আমি ভিডিঅ'বিলাক দিব নোৱাৰোঁ। এতিয়া আমি আজিৰ পৰা চেষ্টা কৰিম যাতে সময়মতে ভিডিঅ'টো দিব পাৰোঁ, আপোনালোকে চাব পাৰে আৰু চাই আপোনালোকৰ মাছৰ ফাৰ্মিঙৰ যিটো মতামত আছে আৰু যিটো নেকি আপোনাৰ সিদ্ধান্ত আছে, সিদ্ধান্তটো যাতে আপুনি আৰামত আপুনি কৰিব পাৰে, কোনটো মাছ ফাৰ্মিং কৰিব। এতিয়া হয়তো আপোনালোকে প্ৰশ্ন কৰিব পাৰে যে আমি মাছৰ পোনা ক'ত পাম। ৰৌ মিৰিকা মাছৰ পোনা হয়তো চব জেগাতে আমি পাওঁ, আমাৰ ওচৰত হয়তো ৰৌ মিৰিকা মাছৰ পোনা এভেইলেবল আছে। যদিও নাই, অকণমান দূৰত গ'লে, অকণমান বিচাৰি গ'লেই ৰৌ মিৰিকা মাছৰ পোনা আমি পাই যাওঁ। কিন্তু তেলাপিয়া মাছৰ পোনা নাপাওঁ, কাৱৈ মাছৰ পোনা নাপাওঁ, শিঙি মাছৰ পোনা নাপাওঁ, মাগুৰ মাছৰ পোনা নাপাওঁ। এইবিলাক মাছ যদি আপোনালোকৰ দৰকাৰ আছে, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। আমাৰ হৈছে আছাম ফিছ হেচাৰী, আমাৰ নিজৰে হেচাৰী। মই নিজে ইনজেকশ্যন কৰোঁ, মই নিজে ব্ৰিডিং কৰোঁ। মই কাৰোৰ পৰা মাছ কিনি নানো, মই নিজে যিখিনি পাৰোঁ সেইখিনি আমি ব্ৰিডিং কৰি, ইনজেকশ্যন কৰি মাছ বিক্ৰী কৰি আছোঁ। আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব, আমি আপোনালোকক যিমান পাৰোঁ ইমান সহায় কৰিম আৰু সহযোগিতা কৰিম। মাছৰ পোনাৰ ক্ষেত্ৰত মাছৰ পোনা দি পেলাই কোৱালিটি ভাল পাব। আমাৰ পৰা মাছ ল'লে ইমান বেয়া আমি মাছ
আপোনালোকক আমি নিদিওঁ, কাৰণ বুঢ়াৰ মাছ যিবিলাক আছে আমাৰ বহুত ডাঙৰ ডাঙৰ মাছক আমি ইনজেকশ্যন কৰোঁ। বৰ্তমান সময়ত আমি যিটো কাৱৈ মাছৰ ব্ৰিডিং কৰিম, এই কাৱৈ মাছৰ ব্ৰিডিং কৰাৰ সময়তো আপোনালোকক ভিডিঅ'বিলাক দেখাম, ভিডিঅ' কৰি দেখাম, আপলোড কৰিম, চাব পাৰিব কিমান ডাঙৰ ডাঙৰ কাৱৈ মাছ, ভিয়েটনামী কাৱৈ। এটা কাৱৈ মাছৰ ওজন কমচে কম 400 গ্ৰামৰ পৰা 700 গ্ৰামলৈকে ৱেট আছে, ওজন আছে এটা এক পিচ মাছৰ। এইবিলাক মাছ আমি বুঢ়া হিচাপে আমি ৰাখিছোঁ। এই বুঢ়াবিলাক যদি মাক বাপেক যদি ভাল নহয়, তেতিয়াহ'লে মাছৰ পোনা ইমান ভাল নহয়। শিঙি মাছৰ ক্ষেত্ৰত আমি 150 গ্ৰাম, 200 গ্ৰাম, 100 গ্ৰাম, 100 গ্ৰামৰ তলত কোনো মাছ আমি ইনজেকশ্যন নকৰোঁ। 100 গ্ৰামৰ ওপৰত 150-200 গ্ৰামলৈকে আমি মাছ ইনজেকশ্যন কৰোঁ। মাগুৰ মাছ আপোনাৰ ইনজেকশ্যন কৰোঁ 300 গ্ৰাম, 1 পোৱা, 350 গ্ৰাম, 400 গ্ৰাম, এনেকুৱা চাইজৰ আমি লোকেল মাগুৰ যিবিলাক হয় এইবিলাক মাছৰ আমি ইনজেকশ্যন কৰোঁ। হয়তো আপোনালোকক আমি ষ্টেপ বাই ষ্টেপ ইনজেকশ্যন কৰি থাকিম, আপোনালোকক দেখাই থাকিম, আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই থাকিব আৰু আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। মাছৰ পোনা আমি হোম ডেলিভাৰী দিয়াৰো ব্যৱস্থা কৰি দিম। আৰু যদি আপোনালোকে ঘৰত আহি মাছৰ পোনা লৈ যাব বিচাৰে, ঘৰত আহিও লৈ যাব পাৰিব। ইমান দাম নলওঁ, আমি হ'লচেল প্ৰাইজত আমি মাছ বিক্ৰী কৰোঁ। আপোনালোকে আমাৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে মাছৰ ফাৰ্মিং কৰিব পাৰিব। পুৰণা হ'লেও পাৰিব, আপুনি নতুন ফাৰ্মাৰ যদি আছে, নতুন ফাৰ্মাৰ হ'লেও আপুনি। আমি আজি আপোনালোকৰ আগৰ পৰা বিদায় লৈছোঁ। জয় আই অসম।